নমস্কাৰ আজি 19 ডিসেম্বৰ এই মুহূৰ্তত কেবাটাও বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো সিদ্ধাৰ্থ শ্যামকানু শেখৰ অমৃতপ্ৰভা এনকাউণ্টাৰ কৰক এই মন্তব্য কৰিছে শৃংখল চলিহাই জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হক অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰে 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমৰ খিলঞ্জীয়া সত্তাই বিচাৰিছে ক্ষোভৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে আমি আগতেও কৈছো এতিয়াও কম এনকাউণ্টাৰ লাগিব ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে জুবিন গাৰ্গৰ ওপৰত কোনো ৰাজনীতি হোৱাটো আমি নিবিচাৰো চাৰ্জশ্বিট দাখিলৰ পাছতে এইদৰে শৃংখল চলিহাই কৰিছে বিস্ফোৰক মন্তব্য আগবঢ়াইছো ইয়াৰ পাছৰ খবৰ আগন্তুক 24 ঘণ্টাৰ ভিতৰত 15 বাংলাদেশীক কৰা হ'ব বিতৰণ নগাঁও বিদেশী ন্যায়াধীকৰণত চিনাক্ত হৈছে 15 গৰাকীকৈ বাংলাদেশী চিনাক্ত হোৱা বাংলাদেশীক বিতৰণৰ নিৰ্দেশ জিলা আয়ুক্তৰ বাংলাদেশী কেইগৰাকীৰ ভিতৰত আছে জহুৰা খাতুন আব্দুল আজিজ আৰু আহিদা খাতুন আজুফা খাতুন হুছেইন আলী ফাজিলা খাতুন আৰু আনোৱাৰা বেগম আশা খাতুন লগতে নজৰুল ইছলাম ৰহিম শেখ বুৰেক আলী ইদ্ৰিছ আলী ৰস্তম আলী আৰু আনোৱাৰ খান ইয়াৰ লগতে তাহিৰ আলীক বাংলাদেশলৈ কৰা হ'ব বিতৰণ বাংলাদেশীসমূহক ৰখা হৈছে মাটিয়াৰ ডিটেনশ্যন কেম্পত দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ 2024ত বিজেপিক পুলিয়ে পুখাই উভালি পেলোৱা হ'ব অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা হ'ব এবাৰ এইদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ মন্তব্য কৰি কয় অসমৰ মাটিত সকলোৱে স্বাভিমানৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব অসমীয়া সমাজৰ নীতি আদৰ্শ ভয়াবহ সংকটলৈ ঠেলি দিছে বিজেপিয়ে সমমৰ্যাদা সম উন্নয়ন সম অধিকাৰ থাকিবই লাগিব সাম্প্ৰদায়িক দল বিজেপিক 2024ত বিদায় দিয়াৰ সকলোৱে সংকল্প লওক অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে বিজেপিয়ে এনেদৰে উদ্দাত ভাষণ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ দিবলৈছো পৰৱৰ্তী ব্ৰেকিং নিউজ 565টা অবৈধ পুখুৰীত উচ্ছেদ অবৈধভাৱে চৰকাৰী ভূমিত গছ ৰোৱা সকলো সাৱধান চৰকাৰী ভূমিত থকা গছ-গছনি পুখুৰীত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান ঢিঙত তৃতীয় দিনৰ উচ্ছেদ অভিযান অব্যাহত আছে ৰৌমাৰী বিলত বেদখলকাৰীয়ে অবৈধভাৱে নিৰ্মাণ কৰিছিল পুখুৰী যাৰ ফলত বন্ধ হৈ পৰিছিল বটি খুঁটি সৃষ্টি হৈছিল কৃত্ৰিম বানপানীৰ 230 বিঘা জলাশয়ৰ 565টা অবৈধ পুখুৰী উচ্ছেদ কৰা হৈছে ঢিঙৰ ভেৰভেৰী বিল চালনাবাৰী আহোম গাঁও লগতে ৰৌমাৰী বিল মৈৰাধজ্জ মাগুৰমাৰী গেৰেকণি বিলতো উচ্ছেদ চলাইছে প্ৰশাসনে ঢিঙৰ পাছত পুনৰ নামনি অসমতো হ'ব উচ্ছেদ অভিযান দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লয় এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে 2024ত 20খনতকৈ অধিক আসন নাপায় কংগ্ৰেছ বিজেপিৰ A+ টিম কংগ্ৰেছ নে বিজেপি আমাৰ শত্ৰু কোন আমি জানো বিজেপিক আমি আমাৰ শত্ৰু বুলি ভাবো মুছলমানে কি কৰিব কি নকৰিব সেয়া মুখ্যমন্ত্ৰীয়ে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা দিছে মৌলানা বদৰুদ্দিন আজমলে হিটলাৰৰ দৰে কাম কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিচিনা জালিম মুখ্যমন্ত্ৰী পৃথিৱীত নাই সংবাদমেল পাতি সৰব মৌলানা বদৰুদ্দিন আজমল ইয়াৰ পাছৰ খবৰ ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ অহা 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি যুৱকসকলে কৰিব পাৰিব আবেদন শীঘ্ৰে সাজু কৰক নথিপত্ৰ 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা লগতে 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি হিতাধিকাৰীয়ে পাব 250 টকা ৰাজ সাহায্য দিবলৈছো আন এটা খবৰ বনভোজকাৰীলৈ আহি গ'ল নিৰ্দেশনা মানিব লাগিব 11টাকৈ নিয়ম ভংগ কৰিলে বিহা হ'ব জৰিমনা বনভোজ খাবলৈ যোৱাৰ সময়ত অত্যাধিক উচ্চ প্ৰাবল্য সাউণ্ড সিস্টেম বজাব নোৱাৰিব বনভোজস্থলী পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব সুৰাপান কৰি উদ্ভণ্ডালি কৰিব নোৱাৰিব বনভোজ খোৱাৰ পিছত সকলো ডিছপজেল প্লেট গ্লাছ ডাষ্টবিনত পেলাব লাগিব কোনো ধৰণৰ লেতেৰা আৱৰ্জনা জান-জুইত পেলাব নোৱাৰিব চালক হেণ্ডিমেনে সুৰাপান কৰি বাহন চলাব নোৱাৰিব বাইক আৰোহীয়ে বনভোজ খাবলৈ যোৱাৰ সময়ত মানিব লাগিব নীতি নিৰ্দেশনা আনন্দৰ নামত বিপদ চপাই নলব
দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ভয় ভাবুকিলৈ মই কেয়াৰ নকৰোঁ, এই মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। গৃহ সমষ্টি যোৰহাটত আজি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত গগৈয়ে কয়, মুখ্যমন্ত্ৰীৰ ভয় ভাবুকিলৈ মই কেয়াৰ নকৰোঁ। তেওঁ এইকেইদিন যি ভাবুকি দিয়ে দি থাকক, ৰাইজে মুখ্যমন্ত্ৰীৰ কথালৈ এতিয়া কেৰেপ নকৰে। মুখ্যমন্ত্ৰীয়ে কোৱা অপ্ৰয়োজনীয় কথা আৰু ভাবুকিসূচক কথাবোৰ শুনিলে ৰাইজে জুবিন গাৰ্গে কোৱা সেই বিশেষ শব্দকেইটা ব্যৱহাৰ কৰে বুলিও গগৈয়ে কটাক্ষ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিৰ ৰাজনীতি আৰু বেছিদিন নচলে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে এই 4 মাহ সময়তে তেওঁ যি কৰে কৰি থাকক। 4 মাহত যেতিয়া তেওঁৰ ক্ষমতা যাব তেতিয়া ৰাইজৰ মাজত থাকিব লাগিব, গগৈয়ে স্পষ্ট কৰি দিয়ে। আনহাতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে। ৰাজ্যখনৰ অভিজ্ঞতাৰে পৰিপুষ্ট অধিবক্তাসকলৰ মন্তব্য প্ৰসংগ উল্লেখ কৰি গগৈয়ে উক্ত চাৰ্জশ্বিটখনক যথেষ্ট দুৰ্বল বুলি চাৰ্জশ্বিট বুলি মন্তব্য কৰে। তেওঁ কয়, এই চাৰ্জশ্বিট হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শ্যামকানুৰ মহন্তক ৰেহাই দিবলৈ যুগুত কৰা এক ৰণকৌশল আৰু বহুকেইজনৰ মূল খলনায়কৰ নাম চাৰ্জশ্বিটত অন্তৰ্ভুক্ত হ'ব লাগিছিল যদিও সেই নামবোৰ অন্তৰ্ভুক্ত হোৱা নাই। এনেবোৰ কাৰণতে জুবিন গাৰ্গে যে ন্যায় পাব সেইলৈ ৰাজ্যবাসীৰ মনত উদয় হোৱা সন্দেহ আজিও দূৰ হোৱা নাই বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আন এটা খবৰ, আগন্তুক সময়ত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৰিমা শইকীয়া গাৰ্গ, এই মন্তব্য ৰাজ্যৰ দলৰ। হঠাৎ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাইজৰ দলে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চাৰ্জশ্বিট দাখিল হোৱাৰ পিছতে অসমত নতুন ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে সামাজিক মাধ্যমত চাৰ্জশ্বিট ফালি পেলাই দিম বুলি কৰা মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। একাংশৰ মতে এই মন্তব্য অখিল গগৈয়ে অভিযুক্ত শ্যামকানু মহন্তক ৰক্ষা কৰিব বিচাৰিছে বুলি অভিযোগ তোলাৰ লগতে আন একাংশই চাৰ্জশ্বিট নপঢ়াকৈ মন্তব্য কৰা কৈছে বুলি কটাক্ষ কৰে। এই ঘটনাৰ মাজতে হঠাৎ ৰাজ্য দলৰ একাংশ কৰ্মীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লয়। সামাজিক মাধ্যমত অভিযোগ, গৰিমা শইকীয়া গাৰ্গে আগন্তুক সময়ত বিজেপিৰ হৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰে। ইয়াৰ লগতে চাৰ্জশ্বিটত গৰিমা শইকীয়া গাৰ্গ, টাৰ্চেম মিত্তল আৰু শ্যামন্ত গৌতমৰ নাম নথকাৰ বিষয়টো উত্থাপন কৰি প্ৰশ্ন তোলে ৰাজ্য দলৰ কৰ্মীসকলে। বিতৰ্ক ইয়াতেই শেষ নহয়। সামাজিক মাধ্যমত ৰাজ্য দলৰ একাংশ কৰ্মীয়ে অভিযোগ, জাষ্টিছ ফৰ জুবিন আছিল চিনেমা ৰৈ বিনালেৰ ব্যৱসায়িক প্ৰচাৰৰ কৌশল। চিনেমাখনৰ উৎপাদন আশানুৰূপ হোৱাৰ পাছত প্ৰযোজক গোষ্ঠীয়ে চৰকাৰ পক্ষ ল'বলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে। এই সকলো বিৰূপ আৰু অপমানজনক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে বহু প্ৰকৃত জুবিন অনুৰাগীয়ে। সামাজিক মাধ্যমত তেওঁলোকে ৰাজ্য দলৰ কৰ্মীসকলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, জুবিন গাৰ্গে কোনো ৰাজনৈতিক এজেণ্ডাৰ সামগ্ৰী নহয় আৰু ন্যায় দাবীক ৰাজনীতিৰে কলংকিত কৰা নচলিব।